কেইদিনমানৰ পৰা এটা বিষয় লৈ বিশেষকৈ আমি সংবাদ মাধ্যম ৰাজ্যিক সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে তুলিৰাম ৰংহাং সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতৰ ঘৰ বনোৱাৰ পৰা মেইন বিষয়টো লৈ আজি উত্থাপন হৈছে আৰু ইয়াৰ আলম লৈয়ে আজি বিভিন্ন দলবিলাক বিশেষকৈ কংগ্ৰেছ আৰু APSLC বিলাকে তেওঁলোকে ৰাজনৈতিক ইস্যু আৰু তেওঁলোকে লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই সংক্ৰান্তত তেওঁ আজি তিনি ঠাইত ৰাজহুৱা সভা হৈছিলে, বিশেষকৈ জইনিঙৰ সভাত তাত তেখেতে নিজে ক্লিয়াৰিফিকেশ্যন দিয়া হৈছে, স্পষ্টীকৰণ দিয়া হৈছে তেওঁ কি ধৰণে ঘৰবিলাক বনাইছে বা তেওঁৰ গোটেই ল'ৰাবিলাক যে এই ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বা ফাৰ্ম হাউচ গোটেই কথাবিলাক তেওঁ অলপ হ'লেও তেওঁ মিডিয়াৰ আগত বা ৰাইজৰ সন্মুখত দাঙি ধৰিছে। গতিকে বিশেষকৈ মই এইটো ক'ব বিচাৰিছোঁ যে আজি এটা চক্ৰান্ত বুলি আমি ক'ব বিচাৰিছোঁ যে অভিসন্ধি চলিছে যে কাৰ্বি আংলংখন কেনেকৈ অস্থিৰ কৰি তুলিব পাৰি। এই অভিসন্ধি এই কুচক্ৰান্ত ইয়াৰ পৰা নহয়, এইটো বিশেষকৈ ক'ৰবাৰ পৰা এই বিষয়টো তেওঁলোকে আজি বহুত দিন ধৰি প্ৰচেষ্টা চলাই আহিছে। শান্তিপ্ৰিয় কাৰ্বি আংলং ৰাইজ এই ঠাইখনক কেনেধৰণে অশান্তি সৃষ্টি কৰিব পাৰি, কেনেধৰণে বিষবাষ্প বিয়ই তুলিব পাৰি, কেনেদৰে বিভিন্ন জাতি জনজাতি ভাষা ভাষীবিলাকৰ যিটো সমিলমিলেৰে থকা এই বিষয়টো তেওঁলোকে সহ্য হোৱা নাই। আমি দেখিবলৈ পাইছোঁ বিগত কাৰ্যকলাপবিলাকতো ASDCৰ শাসনৰ কালতেই হওক, এই আজি যি ধৰণে ঘৰ বনোৱাৰ পৰা কাহিনীটো আৰম্ভ হৈছিল, পিছলৈ যিয়ে নহওক তেওঁলোকৰ অভিসন্ধি সফল হৈছে, তাত গোটেই সংগঠনটো থান কৰি দিয়া হৈছিল। আৰু সেই তেনেধৰণে এতিয়া কংগ্ৰেছে পিছ দুৱাৰেদি, কাৰণ তেওঁলোকে সন্মুখৰ পৰা আহি ইয়াত একো কৰিব পৰা নাই, তেওঁলোকে দলীয় কাম কাজেই হওক, তেওঁলোকৰ দলীয় স্থিতি হওক বহুত দুৰ্বল। ইয়াত কংগ্ৰেছী বুলিবলৈ আজি বিভিন্ন ঠাইত বিভিন্ন সমষ্টি 26টা সমষ্টিতে গোটেই মণ্ডল কমিটি বা কনষ্টিটুৱেঞ্চি কমিটিয়ে আজি ৰিজাইন দি বিজেপিত যোগদান কৰি আহিছে। অহৰহভাৱে তেওঁলোকে এইটো সহ্য হোৱা নাই তেওঁলোকে, যাৰ কাৰণে দি তেওঁলোকে বেগ দুৱাৰেদি ক'ৰবাৰ পৰা অভিসন্ধি কুচক্ৰান্ত চলাই কেনেধৰণে এই বিজেপি দলক অস্থিৰ কৰি তুলিব পাৰে, বিজেপি চৰকাৰক অস্থিৰ তুলিব পাৰে, তাৰ প্ৰচেষ্টা এটা অংশ বিশেষ বুলি মই ক'ব বিচাৰোঁ। আৰু এইখিনিতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে যে তুলিৰাম ৰংহাঙৰ অপৰাধ বুলি আমি কি বুলি ক'ম? হয়, আমি এইটো স্বীকাৰ কৰোঁ, তেওঁ যদি অপৰাধ কৰিছে, ইয়াত ফ্লাইঅভাৰ যদি বনাইছে, তেওঁ যিটো নেকি জেআই কাথাৰৰ পৰা আৰম্ভ কৰি বহুতেই ইয়াত বিচৰা নাই, কাৰ্বি আংলং ডিফুৰ ঠাইত ফ্লাইঅভাৰ ইয়াত নিৰ্মাণ হোৱাটো তেওঁ হয়তো অপৰাধ কৰিছে নেকি ইয়াত ফ্লাইঅভাৰ নিৰ্মাণ কৰা? প্ৰথম মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। ইয়াত কংগ্ৰেছ দল বা ষ্টেট মিডিয়া যিসকলে গোটেই নহয়, কেইটামান ইলেক্ট্ৰনিক্স মিডিয়া মই সুধিব বিচাৰিছোঁ, কিবা অপৰাধ কৰিছে নেকি? কাৰ্বি আংলং ৰাইজৰ স্বাৰ্থত তুলিৰাম ৰংহাঙে ইমান বৃহৎ 200 কোটিতকৈ সেইটো প্ৰজেক্ট আনি ইয়াত কাম কাজবিলাক হৈ আছে। তাৰপিছত আৰু মই ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ বাট পথ, আপোনালোকে তাৰালাংচৰ কথা মই সেইদিনা কৈছোঁ, এতিয়াও ক'ম যে তাৰালাংচত ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা জনজাতিবিলাকৰ যিটো সাংস্কৃতিক ক্ষেত্ৰ প্ৰকল্প
কতো তেনে ইমান ডাঙৰ মাটিকালি নাই বা আটক ধুনীয়া গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ A to Z আজি কি নাই তাত ডিজিটেল মিডিয়াম আজি ক'ত আছে নৰ্থ ইষ্টত ক'ত আছে ইমান ডাঙৰ ইনডোৰ এইটো অডিটৰিয়াম ক'ত আছে তাৰালাং আছে 3000 কেপাচিটি অসমত আজিলৈকেও নাই আজি গুৱাহাটীত এতিয়াহে বনাই আছে তাৰোপৰি তাৰালাংছৰ গোটেই ইয়াত ইমান দিনক দিনে মানে কাৰ্বি যুৱ মহোৎসৱটো আটক ধুনীয়া হৈ আছে আৰু তেওঁৰ নেতৃত্বত তুলিৰাম ৰঙাৰ মুখ্যমন্ত্ৰী সেইটো অপৰাধ নেকি যে কাৰ্বি যুৱ মহোৎসৱত আগতে এক পইচাও অসম চৰকাৰে অনুদান দিয়া নাছিল ঠিক কাউন্সিলেও কোনো অনুদান দিয়া নাছিল তুলিৰাম ৰঙাই 1 কোটি এবাৰ আৰু বঢ়াইছে অসম চৰকাৰেও 3 কোটিকৈ অনুদান আগবঢ়াইছে কাৰ্বি যুৱ মহোৎসৱক তাৰোপৰি কাৰ্বি আংলঙত যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰে আপোনালোকে চাওক তেওঁলোকৰ উৎসৱ থাকে ৰেংমাবিলাকৰ নাগদা ডিমাচাবিলাকৰ বসুডিমা বড়োবিলাকৰ তেনেকুৱা আছে খাচীবিলাকৰ পৰা আৰম্ভ কৰি যিমান জাতি জনগোষ্ঠী প্ৰত্যেক জাতি জনগোষ্ঠী তেওঁলোকৰ এই উৎসৱক কাউন্সিলে আগতে কোনো দিন অনুদান দিয়া নাই এতিয়া কোনোবা বৃহৎ যোনটো জনগোষ্ঠী অলপ ডাঙৰ তেওঁ 10 লাখ অনুদান আগবঢ়াই এইটো পাৰ্মানেণ্ট অনুদান আগবঢ়াইছে কোনোবা সৰু কম জনগোষ্ঠী ৰেংমা নিচিনা 5 লাখ বঢ়াইছে তিৱা জনগোষ্ঠীক তেনেকৈ তেওঁলোকৰ লাংখন উৎসৱ বা কেইবা উৎসৱ তাত গৈছে আদিবাসী কৰম উৎসৱ কোনো এটা জাতি জনগোষ্ঠীয়ে বাদ পৰা নাই সেইটো তুলিৰাম নহয় অপৰাধ নেকি এইটো মই প্ৰশ্ন সুধিব ষ্টেট মিডিয়াবিলাকক তাৰোপৰি আজি ৰাস্তা পদূলিৰ কথাই কওক মই আৰু কম মেইন হেৰিবিলাকে কম মই এতিয়া খেৰণি চাৰিলেতো জিৰিকিন্দিং আপোনালোকে গৈছে নাই ক'ব নোৱাৰো যদি যোৱা নাই আপোনালোকে কোকা পানীমূৰলৈকে যাওক ৰাস্তা চাই আহক এতিয়া আগতে য'ত অৱস্থা নাই এতিয়া ডাবল লেন যুক্ত এতিয়া তাত বনাই আছে কিন্তু প্ৰায় হেৰিলৈকে জিৰিকিন্দিং অলমোষ্ট প্ৰায় হৈ গৈছে এইটো চাওক সেইটো কিবা অপৰাধ কৰিছে নেকি তুলিৰাম ৰঙাই কিন্তু কোনো সহ্য অসমৰ কিছুমানবিলাকে সহ্য হোৱা নাই এইটো কাৰ্বি আংলঙৰ ইমান দুপে আগবঢ়া ইমান ৰাস্তা পদূলিবিলাক ভাল হোৱাটো তাৰপিছত আৰু কম হামৰেন তিনিআলিটো খান্দুলি এইটো 4 লাইন যুক্ত হৈ আছে তাৰ আগতে হৈছিল কিমান উত্তম কাউন্সিল হৈ গ'ল হামৰেন টাউন এতিয়া 4 লাইন এইটো বনাই আছে আপোনালোকে নিজে এইটো চাই হওক ৰূপাইটো পামপুৰা তাৰো ডাঙৰ ৰাস্তা বনি আছে হামৰেনটো খান্দুলি হৈ আছে বৈঠালাংছতো হামৰেন সেইটো এইপিনেও এতিয়া ডাঙৰ ৰাস্তা বনাই আছে তাৰপিছত উমপাৱেংটো ৰংপাংবং তাতো মই যিকেইটা ৰাস্তা আপোনালোকে নিজে এদিন লাগিলে চাই আহক তাতে আমি ব্যৱস্থা কৰি দিম যে আপোনালোকে যাৰ পইচা আমি কৰি দিম হামৰেনটো ৰংচেক তাৰপিছত ডকমুকা ডিভিজন আণ্ডাৰতো আপোনালোকে ডকমুকাটো কুঠিয়াতুলি কুথুৰি তাতো ডাবল লাইন যুক্ত ৰাস্তা বনাই আছে তাৰপিছত চুকিহলাটো বৰপুং এই ৰাস্তাবিলাক হৈ আছে বৰপুং তাৰাপুং গতিকে তুলিৰাম নহয় অপৰাধ নেকি সেইটো তাৰোপৰি আৰু মই ক'ম যে কাউন্সিলৰ এমপ্লয়িজবিলাকক 1951 হোৱাৰ পিছত এইবাৰহে পেঞ্চন পাব এজন সেইদিনা বেছি দিন হোৱা নাই আমাৰ মানুহ কিবা পালেও যে আনন্দ কেনেকুৱা ফূৰ্তি কৰিবলৈ নাজানে আমাৰ মানুহে এজন মহিলাই মাইকী মানুহে অসমীয়া মাইকী বহুত ভাল একদম তেওঁ ফেচবুক লাইভ দিছে গোটেই এইবিলাক তেওঁ কৈছে যে ইমান মানে আমি ভাবিব নোৱাৰো যে বৰ্তমান তুলিৰাম ৰঙাং ছাৰে যে কাউন্সিলৰ চাকৰিয়ালবিলাকক যে এইটো কি বুলি কয় সেইটো পেঞ্চন প্ৰদান কৰিব এইটো আমাৰ মানে একদম নথৈ আনন্দ আত্মহাৰা হৈছো গতিকে এইবিলাক কাৰ্যকলাপ যে একেলেঠাৰিয়ে তেওঁ বহি থকা নাই কাৰ্বি আংলং উন্নয়নৰ স্বাৰ্থত কোনো দিনে বহি থকা নাই তুলিৰাম ৰঙাং আপোনালোকে বিশেষকৈ ডিফুৰ সাংবাদিক বন্ধুসকলেই জানে এইটো তাৰোপৰি প্ৰাক্তন MSc সকলক পেঞ্চনৰ ব্যৱস্থা কৰি দিয়া হৈছে হয় নেকি তাৰ আগতে কোনো নাই সেইটো কোনো দিনে হেৰি কৰা নাই প্ৰাক্তন MSc সকলৰ একদম অৱস্থা বেয়া এতিয়া তেওঁলোকক 50,000 নে কিমানতকৈ একজেক্ট 30,000 30,000কৈ এতিয়া সদ্যহতে 30,000কৈ দিয়া হৈছে আগতে সেইবিলাক ব্যৱস্থা নাই 50,000লৈকে কৰিব বোলে কৰিলে এতিয়া গতিকে এই
বিলাক কথা মানে আমি নকৈ নোৱাৰো যে আজি কাৰ্বি আংলঙত একফালৰ পৰা এইবিলাক হৈ থকা তেওঁলোকে সহ্য হোৱা নাই গতিকে আমি ক'ব মন যাওঁ যে যিটো কাৰ্বি আংলং ৰাইজে এতিয়াও কোনেও কোৱা নাই যে তুলিৰাম ৰঙাঙৰ ইমান বৃহৎ বৃহৎ দুৰ্নীতি কোনো কাৰণে সেই ওপৰৰ পৰা আহি ইয়াৰ মানুহক অস্থিৰ কৰিব বিচাৰিছে গতিকে সেইটো ৰাজনৈতিক সম্পূৰ্ণভাৱে অভিয়ন্তে কুচক্ৰান্ত আছে কেনেকৈ অস্থিৰ কৰিব পাৰি কেনেকৈ তেওঁৰ মনোবল ভাঙি তুলিব পাৰি আৰু সিদিনাও ক'লো মই তুলিৰাম ৰঙাঙৰ নেতৃত্বতে ২৬টা সমষ্টিত ২৬টা জিকা কোনো এটা ঠাইত ৰেকৰ্ড নাই আৰু এই যে এতিয়া বিধানসভা নিৰ্বাচন হৈছে আগতে 4টা আছিলে তেওঁ মুখ্যমন্ত্ৰীৰ লগত কেনেকৈ মিলি কেনেকৈ নেজানো আমি এইটো 5টা চিট লৈ আনিলে এইটো ভয়ামৰ এছামে মই সেইদিনাও মই কৈছো অতি মানে উগ্ৰ জাতীয়তাবাদী ব্যক্তিসকলে এইটো ভাল পোৱা নাই তুলিৰাম ৰঙাং আৰু মুখ্যমন্ত্ৰীৰ এই ঘনিষ্ঠতা এনেকুৱা হৈ থাকিলে কিজানি অসমৰ পৰাই বৃহৎ হেৰি যাব ছেপাৰেট হৈ যাব ছেপাৰেটেডো পাই যাব অট'নমাছ এনেকুৱা ধৰণৰ চিন্তাধাৰা কৰা ব্যক্তিসকলেও আছে কিন্তু তুলিৰাম ৰঙাং একমাত্ৰ মেল মিটিং আমি অসমখন বৰ অসম কৰিব বিচাৰিছে প্ৰতিটো কথাই তেওঁৰ এই ৰাজহুৱা সভাবিলাকত কয় গতিকে এই কথাবিলাক লৈ তেওঁলোকে হোৱা নোহোৱা ইছ্যুবিলাক বনাই তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে বুলি আমি ক'ব বিচাৰোঁ গতিকে আহক বিশেষকৈ ষ্টেট মিডিয়া হওক গুৱাহাটীৰ বেছ যিসকল আছে AC ৰুমত বহি নহয় আপোনালোকে ইয়াৰ নিজ চকুৰে প্ৰত্যক্ষ কৰক গতিকে মোৰ ফালৰ পৰা ইমানেই মই কৈছোঁ হয় Acha si especially karena si penasaran gaya top bi sanglo press media kadu koi tundon non asamis pen banggalang penangan thanglo non bangge Karbi Anglong lapen ke Assam arluang bongpen isi bangke kaciprek thedungdo hills area pen plain area ke kaciprek thedungdo lapen hakku pen British adin pen ta daga itong pe excluded area aplang bangke John Butler hodman bangke excluded area apit bangke partially excluded area pen partially excluded area lapen plain area la so bangke kachi tomte thedungdo aplang menta non thotsita hai development pen chenglok penangan bangke theglong bangke Assam along non head to 10 April ali Ojonta Neuk Assam laso finance minister laso kene bangke 263 lakh crore Assam budget lo lake laso budget ang bong pen itu mapan nang tang bangke kuti pharofli akuti ta ekpiloma Dima Hasao pen itung chithak nai 30-70% chithak 30-70 chithak dak anta ki damtang hoda record itum theglong Dima Hasao phanta 1000 कोटी चुदत पुसी पेनांगान ये पकलांग पेन मुनी सेना कमीशन का बुहाई होदा इदुम थेलो अंदा पैसा के 30-70 नोन गछि था होला दा बांगे को आनो पुलो दंगते 60-70 करोड़ बक्सी दोई इतुम तला अंदा दा की कम लांग सिता पेनांगान मीडिया तुंग पकलांग बांके लदाक दो पिक होला सोहर पकलांग पिनिंग पेनिंग कानिंग कोइरा फो फ्रांग पकलांग बांके जे अंतरong पे फांसी क्लांग लो Asami sanyo salong tade klang lo je pilomala so Italian ahen ke kim kar durniti homrat Dr. Jayanto Rongpi e wa 1 2 3 sari pu 12ta andone tum so paper clipping je tum do pining pen ningkaning ko era pho aprang lapen pining non pen ningkan pli aprang abang ke penangan aku media paklang lo itum Dr. Tuliram Ronghang apang paklang ta aprang ke 2000 कोटी बागदो पदक पेपर पकला रंगदो नेलतम तासिना पकला होला सोचे 2000 कोटी सी के पकला पला दाक दे को मामालोमा अंगी ako piloma hemasor akor pi asopo puhaya se pakla non ke pakla ngabang ko piloma alang farm house salong ahem ka chikim 200 कोटी पुगे तो कतम तदो मामे के 150 कोटी पुगे तो कतम तदो ला कदो को ला सिलांगदam edlo pulo tangte ilitum anong kiyo pen akaprek thang tawi athei tum dake inglong area ke sakuri iklama tum ta bisi long cha ta hai daga bang ke hill salons do aja da plan along ke la so bang awi la silada idi ke bang eta ladak cid ke bang la hai ke paklang bang ke la bang ke completely la ke pa coba alam la pen la tum itung phanang ke lang dun un e la salam thia pan pucha cho ate la daga bang ke kupiloma high profile
हाई प्रोफाइल हम जों से ईडी तुम रेड दामी पुलदंते हाई प्रोफाइल हम तुम जों से सीबीआई तुम दामची पुलदंते लदाका बांगे को पिलो मगनाई सर्च वारंटी वन नहीं सर्च वारंटी नपे लगवाई मिनिस्ट्री ऑफ होम अफेयर्स से वन नहीं लसला पुठा लपे लदाका बांगे दक दामची पुलते लसो हम लोकल मुने बांगिनी दोवेक नहीं लोकल मुने रतो लपेन अहम पाले पुलदंते को दकलमा दके पुलिस दोवेक नहीं आइडा पुलिस मोर प्रेफरेबल बांगे सीआरपी बांगिनी दोवेक नहीं CRP bangini doko ko phisi hola idia to bangke to waldam pe nang chiru phet ko bangke lake pacho bai 100% lake false la bang se chin nang tu idia to son chiru ri la si ile thom la ha puthai thom chini nai la pen ke ile to ma ko ile langdam thu nai je especially idia tum ke dam ke money laundering puthak sila tum ke dam ke ong lapen ke hola hai income tax la thom ki ne dam bangke hola tum idea level CBI tum kidam kene atowar level ta non ke ED phanse ke paklang me mate la si ED phane paklang a line of namdai pulote number 1 ke graftar nahi koma phalo ma congress ne ta tu masin graftar nahi itum history along langdam atlo pulodam te athe itum ke politically itum non penanga itum chini dun loke komat copy si ikla mai itum long record do itum lo pura itum da chini pakha lasi latum phan ke areas nahi pulodam te hola tum phan se areas nahi la pen violation of Constitution pulote langdam lo pulote Congress atu laki tum chini paka nahi 12 November 1992 anengkan ajo 12 baji aho district council ta nang phira Congress atum aron re pe lapu alangli ke hola so bangke alangli tu ke em thai nang phira pe em atum phan police atum ke pasun to wari bank pen ki chok ke theng firing ka kuri cheng lo pulo nang te hola so hora government atum hola so police atum police rep ke ong nai pulo te hola so ho Congress adin hod hello karbiang long ke 1,97,000 la so bang ke refugee kemalong ke dona la ke non mata DC office dam lo prote tum record thaglong komadi non tuliram long hang adin hola so do man long ke insam jin pen ke paklang pen progress prosperity la so do pen aka prega to bang ke nang kilang du nun e la so khai tum ching thur lo pulote mo phit ni tum chhai un edat na pukamatha pensi lahai kaduk ka bang ke aning kamatha alam pen aning kiso alam pen la pu men ni yedak hai heda sa ka prek nang e pak kek pensi la da ka bang ke tuliram hem idi luchok e pen ke ekdom yo cinema star ahem aman so se kuti tangka alang phamalong ahem ka ji kim puai hai sikla ta aprang ke dam tang experience ili tum long lang dam lo pulo tang te la son element atho phan ili tum wa ke pang thek pakhanang yi la pen son element hello kar biang long a area long nang e pang ho atum bang ke ili tum wan pan thek nai la mang तुमके को বিচাৰিছো যেহেতুকে ষ্টেটৰ কংগ্ৰেছৰ সভাপতি ভবেন বৰাই ষ্টেটমেণ্ট দিছিলে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি তথা এক্স-ইএম আৰু এক্স-এমএলএ জগত সিং টি আৰু ৰতন ইংতিয়ে যিখিনি তেওঁলোকে প্ৰেছ মিটত যিবিলাক কথা ডাঙৰ ডাঙৰকে মাৰিছে মই তেওঁলোকৰ কথা মনত পেলাব বিচাৰিছো কংগ্ৰেছৰ কথাত কংগ্ৰেছৰ চৰকাৰ দিনতে 12 বছৰ যেতিয়া কংগ্ৰেছে গগৈ নেতৃত্বতে চৰকাৰ চলালে সেই কথা যদি আমি অনুভৱ কৰো আজি শান্তি কাৰ্বি আংলং বুলি আমি অনুভৱ কৰিছিলো নেকি তেওঁলোকে জবাবহে দিব লাগে কংগ্ৰেছৰ 12 বছৰ কালতে 15 বছৰ শেষত লোকে আপোনালোকে চাব চাৰ্চিল নিচিনা 41 জন কাৰ্বি মানুহক কাৰ্বি বুলি হত্যা কৰা সেই দিনটো কাৰ্বি সমাজে পাহৰা নাই আজিও কাৰ্বি এই বস্তুটো ন্যায়টো ক'ত দিলে কংগ্ৰেছ সকলে জবাব দিব লাগে লাংহুকু নিচিনা জাগাত 19 জন আৰু হস্পিটেলত এজন মৰিছে 20 জনকৈ মানুহ হত্যা হৈছে তাত উগ্ৰপন্থী নামত তো সেই কোন চৰকাৰ দিনত হৈছে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগাইছে কিন্তু কংগ্ৰেছ দিনত হৈছে এই কথাটো তেওঁলোকে স্বীকাৰ কৰিব লাগে আৰু কাৰ্বি আংলঙত কংগ্ৰেছ শাসনৰ মূলতে দুৰ্নীতি মই আজি তেওঁলোকক চুনুকে কুৱেশ্যন কৰিব বিচাৰিছো আজি যদি আপোনালোকে লোকেল মিডিয়া হয় আৰু ষ্টেট মিডিয়া হলেও আপোনালোকে ডিফু যিসকলে আছে আপোনালোকে চাব ৰতন ইংতি যোৱাকালি যে ডাঙৰ ডাঙৰ কথা কৈছে আজি তেওঁ ঘৰতটো যদি আপুনি চাই তুলিৰাম ছাৰৰ ঘৰ আৰু এখেতৰ ঘৰ যদি আপোনালোকে অলপমান চাই কিন্তু তেখেতটো কোনো সিএম হোৱা নাই ইএম হৈছেহে আজি এক সিএম হৈছে
তো তেখেতৰ ঘৰত যদি আজি সেই কথা যদি চিন্তা কৰে দুৰ্নীতি কাৰ হৈছে ৰতন ইংতি যদি ঘৰত বনোৱাৰ কাৰণে মই বেয়া পোৱা নাই কিন্তু ঘৰৰ কাৰণে যদি তেওঁলোকে ৰাজনীতি কৰিবলৈ হলে নিজৰ মানে ঘৰটো লুকাই থৈ পেলাই আনৰ ঘৰত কথা ক'বলৈ কাৰণে কিয় সাহস কৰিলে তেওঁলোকে আৰু জগত সিং এতিয়া নিৰ্মাণ কৰি আছে এতিয়া আপোনালোকে চাব জগত সিং ঘৰত কিমান ডাঙৰ আৰু তেখেতৰ ঘৰত কিমান ডাঙৰ জগত সিং 15 বছৰত এমএলএ হৈছে 15 বছৰত এমএলএ হোৱা যদি বকজানত যদি কোনোবা এজনে কয় যে বিধায়ক থাকোতে তেওঁ যেতিয়া বিধায়ক হৈছে সেই স্কিমটো কোনটো কোনটো বুলি ক'লে আপোনালোকে গম পাব মানে তেখেতৰ যিটো 15 বছৰত এমএলএ থাকোতে ইএম 5 বছৰ এমএসি কৰিলে তাৰ পিছতো তেওঁ শান্তি নাই আসলতে কি হৈছে এবাৰ কংগ্ৰেছ সকলে বা দেখিছে যে এপিএছএলসি টো মই পিছত কম কিন্তু কংগ্ৰেছ সকলে দেখিছে এতিয়া জুৱা হেদিনাখন নিলিত আজি পৰা 4 দিনৰ আগত তেওঁলোকে প্ৰেছ মিট দিছে এফালে তুলিৰামৰ ছাৰৰ আমাৰ সিএম ছাৰৰ ঘৰৰ লৈ পেলাই তেওঁলোকে প্ৰেছ মিট দিছে আনফালে কংগ্ৰেছৰ ব্লক মণ্ডলৰ প্ৰেছিডেণ্টে বিজেপি যোগদান হৈছে 200কৈ অধিক পৰিয়ালে তেওঁ আনি পেলাই যোগদান কৰিছে আৰু তেওঁলোকৰ গোটেই ফেমিলিটো অলৰেডি কংগ্ৰেছৰ যিমানখিনিত আছে তেওঁলোকে অলৰেডি পাৰ্টি জয়েন কৰি আছে এতিয়াও আকৌ এতিয়া জয়েন কৰাত বৰজানে হওক বা দুৱাৰবাগুৰিয়ে হওক আকৌ কংগ্ৰেছৰ লিডাৰবিলাকে জয়েন হ'বলৈ গৈ আছে তো এইবিলাক বস্তু যে তেওঁলোকৰটো কংগ্ৰেছটো আজি কাৰ্বি আংলঙত ক'বলৈ গ'লে কৰিবলগীয়া কি আছে আপোনালোকে যদি দেখি পায় একোটো মাল মিটিং কৰিব পৰা নাই বা যিকোনো কাম কৰিম বুলি ক'লে তেওঁলোকে নাই সেইকাৰণে এই বস্তুটো তেওঁলোকক মানে তেওঁলোকে যে অভিযোগ আনাটো তেওঁলোকৰ নিজৰটো লৈ পেলাই প্ৰথম আলোচনাটো ষ্টাৰ্ট কৰক যে আমি কংগ্ৰেছ থাকোতে কি কৰিলো আমি কি ভুল কৰিলো আৰু দুৰ্নীতি বুলি ক'লেতো কোনো এজনেতো হেতু সময়ত দুৰ্নীতি কথাটো কংগ্ৰেছৰ কথা ক'লেতো দুৰ্নীতি কথাটোৱে কয় আজি যদি বিজেপি চৰকাৰ আহিছে কংগ্ৰেছ দুৰ্নীতিৰ কাৰণে হেতুহে বিজেপি চৰকাৰ আহিছে ক'বলৈ গ'লে এতিয়া আৰু একটা কথা আছে আমাৰ কংগ্ৰেছৰ সভাপতি ষ্টেটৰ সভাপতি তেখেতে কৈছে যে এই ঘৰ নিৰ্মাণ কৰাটো তুলিৰাম ছাৰৰ ঘৰ নিৰ্মাণ কৰা কথা কৈছে আমি পোৱা নাই এতিয়ালৈকে অসমত এনেকে অসমত যে আমাৰ গুৱাহাটীৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ নেতাবিলাকৰ মই নামে ক'বলৈ আৰম্ভ কৰিছো ৰুকিপুৰ হোসেনৰ সম্পৰ্কীৰ পৰা যদি চাই আৰু কংগ্ৰেছ লিডাৰ ঢেৰ আছে তেনেকা যদি চাই আপোনালোকে চাব কিন্তু এই পইণ্ট আউট কৰাটো আমি বেয়া পাইছো আজি ডক্টৰ তুলিৰাম ৰংহাং ছাৰে হয় তেখেতৰ ল'ৰা ঘৰ বনাইছে আৰু আমি জানো তেখেতৰ ল'ৰাটো হৈছে ফাৰ্ষ্ট ক্লাছ কন্ট্ৰাক্টৰ আৰু এতিয়াও এই ঘৰ তেখেত সিএম ছাৰে নিজৰ ঘৰ আগত নিৰ্মাণ কৰিছিলে ইএম নোহোৱাৰ আগত আৰু সেইটো কন্ট্ৰাক্টৰৰ সময়তে ঘৰ নিৰ্মাণ কৰিছিলে এইটো মই নকম আপোনালোকে সবে জানে ইয়াত মই আৰু ক'বলগীয়া নাই সেই ঘৰটো ক্ৰেক হৈছে বুলি কৈছে আৰু তাৰ ল'ৰাবিলাকে এতিয়া নতুন ঘৰ নিৰ্মাণ কৰাটো তাৰ অপৰাধনো কি আৰু চালে হৈ গ'ল নিউজ বজালেতো নহ'ব এই ঘৰটো ইয়াতে আপোনালোকে গম পাই কোনখিনিত ঘৰ বনাইছে তো এনেকৈ যদি এটা ঘৰ বনোৱাৰ কাৰণে মই যদি কওঁ যে আমাৰ মানে কংগ্ৰেছ ষ্টেট প্ৰেছিডেণ্টে কোৱাটো তুলিৰাম ৰংহাং ছাৰৰ মানে বিদেশলৈ লৈ যোৱাটো বেয়া পাইছে তেখেতে ডাইৰেক্ট প্ৰেছ মিটত কৈছে এই মানে তুলিৰাম ৰংহাঙত মানে তেওঁলোকৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ যেতিয়া কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে কাৰ্বি আংলঙত কংগ্ৰেছ যোন কংগ্ৰেছ কৰিছে তেওঁলোকে গম পায় আমি বাহিৰৰ পৰা হ'লেও দেখিছো যে গোটেই পেণ্ডেল চেণ্ডেল বনালে গোটেই মানুহ নিমন্ত্ৰণ কৰা হৈ গ'ল তৰুণ গগৈ চিফ মিনিষ্টাৰ আহিব বুলি নাহিলে দুবাৰ তিনিবাৰ এইটো কথাটো সঁচা কিন্তু এতিয়া আমাৰ তেওঁলোকৰ লগতো কাৰ্বি আংলঙৰ সম্পৰ্কে শান্তি আলোচনাৰ কাৰণে তেওঁলোকে যিটো আখৰে আখৰে পালন কৰিম কথা লৈ পেলাই প্ৰতিশ্ৰুতি যিখিনি দিছে এই কথাখিনিত তেওঁলোকৰ লগতো আলাপ আলোচনা হৈছে আৰু চৰকাৰী গামবুঢ়াৰ লগত ছাত্ৰ সংগঠন যুৱ সংগঠনৰ লগত বিভিন্ন জাতি জনজাতি একটা জাতিও বাদ পৰা নাই যে এইবাৰ চিফ মিনিষ্টাৰৰ লগত লগ পোৱা নাই সবৰ লগত আলাপ আলোচনা হৈছে এই যে মানুহবিলাকে চিফ মিনিষ্টাৰ ছাৰৰ প্ৰতি যে মানে ইয়াৰ ভাল পোৱা আৰু আমাক মৰম কৰাটো সেইটো এছামে আমাক বেয়া পায় সেইকাৰণে আমি ক'ব বিচাৰিছো আমাক মানে জাতীয়
জনজাতি লিডাৰবিলাকতো ট্ৰাইবেল লিডাৰ হিচাপে আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং ছাৰে এই যে এতিয়া বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই ঐক্য আৰু কাৰ্বি আংলং যে শান্তি যোনটো অসম্ভৱ কথাটো সম্ভৱ কৰি পেলাইছে কিছুমানে সেইটো বেয়া পাইছে আমি সেইকাৰণে ক'ব বিচাৰিছো যদি কংগ্ৰেছে ৰাজনীতিক কৰিবলৈ হ'লেও কাৰ্বি আংলঙৰ কাৰণে যেনেকৈ অশান্তি সৃষ্টি কৰাটো ৰাজনীতিক এইটো বন্ধ কৰিব লাগে আৰু যদি দুৰ্নীতিৰ কথা যদি কয় তেওঁলোকে ক'ব লাগিব যে জগত সিং ইংতি ঘৰৰ কথাও আনিব লাগিব ৰতন ইংতি ঘৰৰ কথাও আনিব লাগিব আৰু তেনেকৈ কংগ্ৰেছ নেতাৰবিলাকৰ ঘৰ ঢেৰ আছে প্ৰয়োজন হ'লে আমি এটা এটাকৈ দেখুৱাব পাৰোঁ সেইটো লৈ পেলাই ৰাজনীতি কৰা ভুল হ'ব বুলি আমি ক'ব বিচাৰিছোঁ আৰু এজন জনজাতি লিডাৰ হিচাপে আজি অসমৰ এটা প্ৰতিনিধিত্ব কৰা বা এবাৰ আমাৰ হৈ পেলাই যদি লিডাৰ হৈ যোৱাটো আমিতো প্ৰাউডহে কৰিব লাগে পিছপৰা অঞ্চলৰ পৰা এজন মানুহে লিডাৰ হ'বলৈ অহাটো কিয়নো বেয়া পাব লাগে সেইকাৰণে এই বস্তুটো যে এতিয়া ঘৰত বনোৱা কথা যদি সঁচাকে যদি নাজানে কিছুমানে আজি ইমানখিনি নিউজ বজাই আছে এইটো লৈ পেলাই তেতিয়াহ'লেতো আৰু তেওঁলোকৰ ঘৰতো বাজিব লাগে কংগ্ৰেছৰ কোন কোন মানুহে কিমান ডাঙৰ ডাঙৰ ঘৰ বনাইছে এইখিনিতো উঠাব লাগে আৰু APSLC সকলেতো আপোনালোকে গম পায় APSLC যোনখিনিত এতিয়া যোৱা নিৰ্বাচনত MP ইলেকশ্যনৰ আগত তেওঁলোকে অলপমান ভোট পোৱাৰ কাৰণে তেওঁলোকে ডাংকুফ কিছুমান কথা কৈছে আৰু তেওঁলোকে কৈছে যে কাৰ্বি আংলঙৰ ৰাজনীতিটো ট্ৰাইবেল আৰু নন ট্ৰাইবেল কাৰ্বি আৰু নন কাৰ্বি সেই পলিটিক্সটো তেওঁলোকে আৰম্ভ কৰিব চেষ্টা কৰিছে আৰু সেইটোত লৈ পেলাই আমাৰ মাজতে অশান্তি সৃষ্টি কৰিবলৈ কাৰণে আমাৰ মাজতে বিভাজন সৃষ্টি কৰিবলৈ কাৰণে সেই ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে সেইটো কোনো পধ্যে আমি কৰিব নিদিম আৰু কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যৰেদি আমি থাকিব লাগিব আৰু আমি মানে ভাইচাৰা হিচাপে আমি থাকিব লাগিব আৰু এই কামটো আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং ছাৰে একো আগুৱাই লৈছে আৰু আদৰণি লৈছে আৰু এই কথাটোৱে আমি কাৰ্বি আংলঙৰ ৰাইজে এইবাৰ কংগ্ৰেছ আৰু APSLCকো ৰাইজে সেইকাৰণে বেয়া পায় এইখিনিয়ে মই ক'ব বিচাৰিছোঁ এনেইতো আমাৰ তিনিজন মুখপাত্ৰই কৈছে ডিটেইলছ বেছি দীঘলে নকৰোঁ আচলতে কি ইলেকশ্যন MLA ইলেকশ্যনটো আৰু এবছৰহে আছে আৰু MEC ইলেকশ্যন আৰু দুবছৰ পাছত MEC ইলেকশ্যন হ'ব এটা কথা ঠিক আমি যিটো অবজাৰ্ভ কৰিছোঁ কংগ্ৰেছ যিটো কালচাৰ মানে উইদাউট পাৱাৰ ক্ষমতা নহ'লে কংগ্ৰেছে শান্তিৰে থাকিব নোৱাৰে টোপনি নাহে চটপটাই থাকে সেইকাৰণে যোৱাকালি যিটো মানে প্ৰেছ কনফাৰেন্সত তেখেতসকলে ক'লে আমাৰ CM সাহেব ডক্টৰ তুলিৰাম ৰংহাঙৰ ঘৰৰ বিষয়ে ফাৰ্ম হাউচৰ বিষয়ে ক'লে আৰু টকা পইচা 500 নে 600 কোটি টকা আহে বুলি কয় ডেভেলপমেণ্ট চাব পৰা ডেভেলপমেণ্টেল কামবিলাক দেখা নাই বুলি কৈছে এটা কথা মই ক'ব বিচাৰিছোঁ যিহেতু ইমিডিয়েটলি ক্ষমতাটো লাগে নেক্সট ইলেকশ্যন এবছৰে আছে গতিকে চলে বলে কৌশলে ক্ষমতালৈ আহিব লাগে সেইকাৰণে উইথ মেলিফাইড ইণ্টেনশ্যন যোৱাকালি যিটো প্ৰেছ কনফাৰেন্স কৰিছে টু মেলাইন দি ইমেজ অফ ডক্টৰ তুলিৰাম ৰংহাং ইমেজটো বেয়া কৰিব বিচাৰিছে অলপ আগতে মোৰ আগতে ক'লে কিমান কামবিলাক হৈছে PWত কিমান কাম হৈছে ডিটেইলছত যোৱা নাই আই এম টেলিং ইউ আপোনালোকক মই ক'ব বিচাৰিছোঁ more than 2,000 crores মানে ৰাস্তাৰ কাম চলি আছে গতিকে মই কংগ্ৰেছৰ এই লিডাৰসকলক কংগ্ৰেছ পাৰ্টিক মই ক'ব বিচাৰিছোঁ দৰকাৰ হ'লে কাউন্সিলক আমি কম আপোনালোকে গোটেই সমষ্টি 26টা সমষ্টি আছে চাই আহক ৰাস্তা পদূলিবিলাক কেনেকুৱা হৈছে কাম হোৱা নাই বুলি কৈছে গতিকে উইথ নেকেড আইজ go to 26 constituencies 26টা সমষ্টি আছে তাত যাওক আপোনালোকে কাম হৈছে নে
মই ৰাস্তাবিলাক নামটো নকওঁ, আমাৰ বিধানসভাৰ ক'লে অকল ৰাস্তা নহয়, স্কুলবিলাক, কেন্দ্ৰীয় বিদ্যালয়বিলাক, একলব্য বোলে আৰু বেলেগ বেলেগ নাম আছে, ডাঙৰ ডাঙৰ বিল্ডিং কমপ্লিটেড, কিছুমান অলৰেডি তাত চলি আছে স্কুল। খোৱা পানী দিয়াৰ কাৰণে কি জল জীৱন মিছন, ইচ এণ্ড এভৰি এৰিয়া ডাঙৰ ডাঙৰ মানে স্কিমবিলাক চলি আছে, কিছুমান কমপ্লিট হৈ গ'ল। মেডিকেল চেণ্টাৰ্ছ, হস্পিটেলবিলাক হামৰেনৰ পৰা আৰম্ভ কৰি অন্যান্য মানে এৰিয়াত যাওক, হৈছেনে নাই আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টবিলাক আণ্ডাৰ কামবিলাক চলি আছে। আৰু মই সেইকাৰণে ক'ব বিচাৰিছোঁ, কংগ্ৰেছ দলসকলে যাওক, আৰু যদি এৰেঞ্জ কৰি দিব লাগিব যোৱাৰ কাৰণে কনভেঞ্চৰ কাৰণে, আমি কাউন্সিলক আমি অনুৰোধ কৰিম যে কংগ্ৰেছ দলক টু উইটনেছ দ্য ডেভেলপমেণ্ট অফ ডান বাই ডক্টৰ তুলিৰাম ৰঙা চাই আহক আপোনালোকে ইন এভৰি ডিপাৰ্টমেণ্ট। আমি লুকাব বিচৰা নাই, গতিকে আৰু যিটো ঘৰৰ কথা কৈছে, তেখেতসকলে কৈছে, কোনোবাই আৰ্কিটেক্ট কৈছে কিবা মাল্টিমিলিয়ন বুলি কৈছে। মাল্টিমিলিয়ন মানে কিমান? অলপ আগতে মই আমাৰ ইংলেণ্ড নাগৰে ক'লে এই কাৰোবাৰ ঘৰ কি লিডাৰসকলৰ ঘৰ কিমান ডাঙৰ। মই কৈছোঁ, যিহেতু এই ইছ্যুটো কাৰ্বি আংলং বাউণ্ডেৰীটো ক্ৰছ কৰিলে, অল অভাৰ আছাম ষ্টেট মিডিয়াসকলে এইটো অৰ্গেনাইজ কৰিছে, তাত বিভিন্ন দল, কংগ্ৰেছ আৰু অন্যান্য দলসকলেও তাত অংশগ্ৰহণ কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে অকল কাৰ্বি আংলং নহয়, ৱাই কাৰ্বি আংলং? তেখেতে যদি ইংলিছ হিচাপে যদি ক'লে, এজন জনজাতীয় নেতা, পপুলাৰ লিডাৰ, কাম কৰা নেতা চাব বিচৰা নাই, কনস্পিৰেচি কৰিব বিচাৰিছে টু মিলাইন হিজ ইমেজ। এজন জনজাতীয় নেতা যদি এজন চিফ মিনিষ্টাৰৰ লগত যদি ফৰেন যায় বা দিল্লীলৈ যায়, তাত কিয় বেয়া পাব, ভালে পাব লাগে। আগৰ চিফ মিনিষ্টাৰবিলাক, তেখেতে যিটো ক'লে, আগৰ চিফ মিনিষ্টাৰবিলাক লৈ গৈছিল নেকি কাৰ্বি লিডাৰসকলক লগত দিল্লীত? ফৰেনটো পিছৰ কথা, দিল্লীতো লৈ নাযায়। আই হেভ চিন ফৰ ফাৰ্ষ্ট টাইম। আমি প্ৰশংসাহে কৰিব লাগে চিফ মিনিষ্টাৰক। এতিয়া উল্টা কি ATM বুলি কয়, ইমান তলৰ লেভেললৈকে, ইমান তললৈ যাব নালাগে। কিছুমান ইথিক্স আছে, ইমান তললৈ যাব নালাগে। আৰু ঘৰ মাল্টিমিলিয়ন বুলি কৈছে, 1 মিলিয়ন কিমান? 10 লাখ হয় নহয়? 10 লাখ মাল্টিমিলিয়ন 2-3 মিলিয়ন 4-5 মিলিয়নতো কিমান হ'ব? 30 লাখ 40 লাখ 50 লাখ, দিছ ইজ 1 crore। মাল্টিমিলিয়ন বুলি ক'লে আৰু সেই ডলাৰটো নহয়তো, এইটোতো আমিতো ইণ্ডিয়াতহে আছোঁ, কিমান হ'ব? আৰু সেই ঘৰৰ কথা যিহেতু কৈছে, মই যিহেতু মানে এই কথাটো, এই ইছ্যুটো কাৰ্বি আংলং বাউণ্ডেৰী ক্ৰছ কৰি পেলাই অল ইণ্ডিয়া অল আছাম গুচি গ'ল। মই আজি ডিমাণ্ড কৰিম, আমি BJP দলে, যে প্ৰত্যেক কংগ্ৰেছ হওক বা BJP হওক, অল পাৰ্টি MP সকলৰ, এক্স মিনিষ্টাৰসকলৰ প্ৰপাৰ্টি কিমান, ঘৰ কেনেকুৱা? তেখেতে এজনৰ কথা ক'লে, ৰকিবুলৰ কথা। মই ৰকিবুল চব অল MPs, অল মিনিষ্টাৰ্ছ, এক্স মিনিষ্টাৰ্ছ, প্ৰেজেণ্ট মিনিষ্টাৰ্ছ সকলৰ মানে ঘৰ কাৰ কিমান সম্পত্তিৰ তালিকাটো হেৰি কৰক, জাজ কৰক, এনকুৱাৰী কৰিব লাগে যদি এনকুৱাৰী কৰক। ইনষ্টিটিউশ্যন আছে, CBI আছে, ED আছে, ইনকাম টেক্স আছে, বা হাইকোৰ্টৰ চিটিং জাজ ডিপ্লয় কৰিব পাৰে। Why single out Dr. Tuliram Rangha? Because he is a tribal leader. Anti-tribal a sentiment to a conspiracy to Assam লোকৰ মাজত আছে। কিয় ছিংগুলাৰ কৰিব? ঘৰৰ ক্ষেত্ৰত মাল্টি হেৰি মিলিয়ন কিমান হ'ব? It could be 20 lakhs, 30 lakhs,
30 lakhs also multi-million. তেখেতসকলৰ ঘৰ এক্স EM বিলাকৰ ঘৰবিলাক কিমান টকাৰ এনকুৱাৰী কৰি ওলাই যাব. ৱাই ছিংগুলাৰ ডাক্তৰ তুলনাম আপোনালোকেতো ক্ষমতাত আছিলে. আউট অফ কিমান 70 years মানটো কংগ্ৰেছে আছে. ইয়াৰ 12 বছৰহে হৈছে. ইয়াত তাৰ আগত কোন আছিলে বা অসমত কংগ্ৰেছ লিডাৰসকলৰ মানে সম্পত্তিৰ তালিকাবিলাক চাওক. জাষ্ট টু উইন ইলেকশ্যন. মই অলপ আগতে কোৱা নিচিনা তত নাই, ক্ষমতাত নথকাৰ তত নাই. মানে চলে বলে সকলে আৰু ক্ষমতাত আহিব লাগে, মানে মিছ প্ৰপাগাণ্ডা কৰি পেলাই ক্ষমতাত আহিব লাগে. ঘৰৰ কথাটো ক'লো, এনকুৱাৰী কৰক চব MP MLA মিনিষ্টাৰবিলাকৰ ঘৰ. তাৰপিছত বাগানটো তাত কিনা নাই. তাত কি লেণ্ড বুলি কয় এইটো ফৰেষ্ট নহয়তো, কি মই টেলিফোনত কওঁ NC এৰিয়া. গাঁৱৰ মানুহবিলাকে দিছে বা ফ্ৰী আছিলে. তাত মানে লৈ পেলাই আজিকালি ৰাবাৰ পুলি কিনিবই নালাগে, কামেই কৰিব নোৱাৰে. ৰাবাৰ বোৰ্ডে ফ্ৰী দি আছে. কিমান কোটি কথা কৈছে. কংগ্ৰেছ লিডাৰবিলাকৰ ফাৰ্ম চাওক, কাৰ ফাৰ্ম নাই? এজন যদি নাম যদি ক'বলৈ যাওঁ বহুত টাইম লাগিব, 1 ঘণ্টা বেছি লাগিব. অসমৰ কংগ্ৰেছৰ লিডাৰবিলাকৰ ফাৰ্ম হাউচ নাই নেকি? চাহ বাগান নাই নেকি? আছে. আমি চবেই এনকুৱাৰী কৰোঁ একেলগে. এই গোটেই কথাবিলাক আচলতে কংগ্ৰেছে মানে সহ্য হোৱা নাই. কাৰ্বি আংলঙৰ ডেভেলপমেণ্টটো আচলতে বিচৰা নাই, ডেভেলপমেণ্ট হোৱাটো বিচৰা নাই. আজি ডাক্তৰ তুলিৰাম ৰংহাঙৰ চেষ্টাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অনাৰেবল CM তেখেতসকলৰ চেষ্টাত আজি চাওক শান্তি ঘূৰি আহিছে. শান্তি ঘূৰি অহাৰ পাছত ডেভেলপমেণ্ট হৈ আছে ইন এভৰি ডিপাৰ্টমেণ্ট থ্ৰু আউট কাৰ্বি আংলং. গোটেই ডিপাৰ্টমেণ্ট, এডুকেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই ডিপাৰ্টমেণ্ট. তো শান্তি ঘূৰি অহাৰ কাৰণেহে ডেভেলপমেণ্ট কৰিব পাৰিছে. কোনে আনিছে? ডাক্তৰ তুলিৰাম ৰংহাং, ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা, BJP পাৰ্টি. কংগ্ৰেছ পাৰ্টিতো চান্স পাইছিলে দীৰ্ঘদিনীয়া শাসনকালত. কাৰ্বি আংলং কেলেই পিছ পৰি আছিলে? উইদিন এ ভেৰি শ্বৰ্ট পিৰিয়ড কেনেকৈ ইমান দুপে মানে ডেভেলপ হৈ গৈছে. ক্ৰেডিট গোজ টু BJP পাৰ্টি, ক্ৰেডিট গোজ টু ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা, ক্ৰেডিট গোজ টু ডাক্তৰ তুলিৰাম ৰংহাং. সেইকাৰণে আৰু বহুত কথা আছে. ফাৰ্ম হাউচৰ কথা, ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ কথা. লাগে এজন নেতা 12 বছৰ CM হৈ আছে 12 বছৰ. তাৰ আগত EM আছিলে, কৈছিলে বোলে আগতে লোৱাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা আহিছে. হয়, কেইজনো ধনী মানুহ আছে কাৰ্বি আংলঙত, তাৰ ককা দেউতাৰ কালৰ পৰা সম্পত্তিৰ হেৰি দিয়ক কংগ্ৰেছসকলেও, আমিও দিম, BJP সকলেও দিম, MLA MP মিনিষ্টাৰসকলৰ আমি দিম. সম্পত্তি কিমান আছে? আৰু মানে ল'ৰাবিলাকে মানে কি তেখেতৰ ল'ৰাবিলাকে মানে কণ্টেক্ট কৰে, কিমান কণ্টেক্ট কৰিছে সম্পত্তি হিচাপ দিয়ক. সম্পত্তি হিচাপ দিয়ে ইলেকশ্যনৰ সময়ত গোটেই দিব লাগে. আজিকালি MP ইলেকশ্যনৰ সময়ত, MLA ইলেকশ্যনৰ সময়ত, MSC ইলেকশ্যনৰ সময়ত আপুনি সম্পত্তিৰ তালিকাটো দিব লাগিব. চাওক না, আপুনিতো লুকাব নোৱাৰেতো. নেক্সট 1 বছৰ পাছত MLA ইলেকশ্যন হ'ব, তাতো আপুনি দিব লাগিব. তাত 2 বছৰৰ পাছত আকৌ MSC ইলেকশ্যন হ'ব, তাতো আপুনি দিব লাগিব. সম্পত্তিৰ তালিকাটো কিছুমান বিচাৰিছে, তাৰ পৰাই আপোনালোকে ইলেকশ্যন অফিচৰ পৰাই আপোনালোকে ল'ব পাৰিব কাৰ কি কিমান সম্পত্তি. গতিকে আচলতে কাৰ ক'ত ঘৰ আছে আমিও জানো. APSC লিডাৰৰ কোকৰাঝাৰতো আছে বুলি শুনিছোঁ, গুৱাহাটীতো আছে বুলি শুনিছোঁ.
সঁচা মিছা মই আপোনালোকৰ যোগেদি মই প্ৰশ্ন কৰিব বিচাৰোঁ যে কথা কোকৰাঝাৰ কেনেকৈ ঘৰ থাকিল এজন ডি চি দৰমহা কিমান IAS অফিচাৰ IASটো নাছিলে তেতিয়া এজন ACS অফিচাৰৰ দৰমহা কিমান এজন IAS অফিচাৰৰ দৰমহা কিমান ক'ৰ পৰা ইমান অকাত সম্পত্তি পালে আমিতো গুৱাহাটীত ঘৰ থকা কোকৰাঝাৰ ঘৰটো বেলেগ আমাৰ ভাড়াই পোৱাই দিগদাৰ গতিকে আজি এইটোৱে ক'ব বিচাৰিছোঁ আননেচেচাৰী মানে কিছুমান ইছ্যু বনাব নালাগে এজন সৎ এজন মানে লিডাৰ এজন কাম কৰা লিডাৰ তাৰ ইমেজটো মেলাইন কৰি পেলাই উদ্দেশ্যটো ঠিক নহয় গতিকে মই এইটোৱেই ক'ব বিচাৰিছোঁ তেখেতসকলক কংগ্ৰেছ হওক বা APSL হওক বা অন্যান্য যিবিলাক বিৰোধী দল আছে তেখেতসকলক মই এইটোৱেই ক'ব বিচাৰিছোঁ ইলেকশ্যন জিকিব হ'লে গাঁৱত যাওক প্ৰচাৰ কৰক আননেচেচাৰী মিছা কথা প্ৰচাৰ কৰাটো এজন ব্যক্তিৰ বিৰুদ্ধে তেনে অপপ্ৰচাৰ কৰাটো এইটো যুক্তিসংগত নহয় থেংক ইউ হ'ব ন হ'ব